আজি এটা নতুন ভিডিও আপোনাক সকলোকে স্বাগতম জনাইছো আপোনালোকে কেতিয়াবা ৰুদ্ৰাক্ষৰ গছ দেখিছে নে নাই আপোনালোকে জনাব আৰু আজি আপোনালোকে চাওক এটা ৰুদ্ৰাক্ষৰ গছ আৰু এডাল আমাৰ পাহাৰতে আছে ইয়াতে এখন শিৱথান আছে বহু পুৰণি শিলৰ মাজত এটা শিৱলিংগ আছে আৰু তাৰ ওচৰতে এডাল ৰুদ্ৰাক্ষৰ গছ আৰু সেই ৰুদ্ৰাক্ষৰ গছডাল আমাৰ গাঁৱৰ কৰণ সিং নামৰ এজন খুৰাই ইয়াতে স্থাপন কৰিছিল বা সংৰক্ষণ কৰি ৰাখিছে সো এটা বহুত ডাঙৰ হৈছে এডাল আপোনালোকে চাওক এডাল ৰুদ্ৰাক্ষৰ গছডাল আৰু ৰিসেন্টলি ইয়াতে ৰুদ্ৰাক্ষ এটাও হৈছিলে বোলে মোক দেউতাই কৈছে সো আপোনালোকক দেখুৱালো যদি আপোনালোকে দেখা নাছিলে সো এডাল দেখুৱাই দিলো ৰুদ্ৰাক্ষৰ গছ বাকি এই ৰুদ্ৰাক্ষ কি আপোনালোকে চাগে সকলোৱে জানে ৰুদ্ৰাক্ষৰ গছ যদি আপোনালোকে ৰুদ্ৰাক্ষৰ বিষয়ে নাজানে তেতিয়াহ'লে মোৰ ওপৰতে আহি থকা আই বটনটোত ক্লিক কৰক আৰু ভিডিঅ'টো চাই লওক তাতে ৰুদ্ৰাক্ষৰ বিষয়ে সকলোবোৰ কোৱা আছে চাওক